হেল্ল' ৰাইজ, ভালনে আপোনালোকৰ? আকৌ বহুত দিনৰ মূৰত লং ভিডিঅ' লৈ আহিছোঁ। কিমান দিন যে হ'ল লং ভ্লগ নিদিয়া, আজি বোলো সেইকাৰণে লং ভ্লগ এটাকে বনাওঁ। আপোনালোকে এতিয়া মই ক'লৈ আহিছোঁ আপোনালোকে ধৰিব পৰা নাই চাগে, হয় নাই? ভিডিঅ'টো চাই থাকিলে লাহে লাহে গম পাব। গেটখন দেখিতো আপোনালোকে কিবা এটা অনুমান কৰিব পাৰিছে। কোনে বনাইছে? আপোনাৰ ছোৱালী? মোৰ ছোৱালী। অঁ, ধুনীয়া ছোৱালীয়ে বনাইছে, ছোৱালী আছে ইয়াতে। এইকেইডাল ভাল লাগিছে ফাগুন। হেল্প কৰি দিওঁ। অঁ, এইফালে দেখিছেনে, এয়া হনুমানজী বনি আছে একদম। তাৰপিছত তেওঁৰ বাহনখন দেখিছেনে, একদম বাইকত একেবাৰে স্কেনাৰ লগাই লৈছে। মই চাই দিবলৈ কোৱা দেখি মোৰ ফালে চায়ো দিছে আকৌ। আৰু এইফালে কালিমা বনিছে আৰু এয়া শিৱ বাবা। এতিয়া আপোনালোকক মেইন কথাটো কওঁ, কিয় আহিছোঁ মই আৰু ক'লৈ আহিছোঁ। হয়, মই গণেশ ঘাটলৈ আহিছোঁ আৰু তাত মানে আজি অশোকাষ্টমী মেলা পাতিছে। অশোকাষ্টমী মেলা আমাৰ তাত নাপাতে যে, সেইকাৰণে মই আজিলৈকে দেখিও পোৱা নাই বা আহিও পোৱা নাছিলোঁ। আজিয়ে প্ৰথম। নহয় মানুহ নাই না হা? মানুহ হয় না? তুমি চাই লোৱাচোন তোমাৰ চেহেৰাটো কি ধুনীয়া বা বিচনা দেখিছে নাই? ইমান মৰম লাগিছে। কৰি চৰি চব আছে। এইটো কি নহয় ক'লাটো? অঁ, ঘিলা। অঁ, এইবিলাক কেনেকে এইবিলাক? অশোকাষ্টমীত বোলে ৰাতিপুৱাই মানুহবোৰে আহি নদীত গা ধুৱেহি আৰু তেওঁলোকে অস্থি উটুৱাইহি। আজিৰ দিনটোত বোলে অস্থি উটুৱালে গংগাত পৰে বুলি মানুহে বিশ্বাস কৰে। পিছে মই শুনা কথাহে দেই, কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব। অশোকাষ্টমীত মেলাতটো মোৰ একদম এয়াই প্ৰথম আৰু মই আগতে দেখাও নাছিলোঁ। আৰু ইমান যে ডাঙৰ মেলা বহে নহয়, কি দোকান নাই মানে। খোৱা দোকানৰ পৰা খেলা বস্তুৰ দোকান, মাটি বস্তুৰ দোকান আৰু কি যে নাই। আৰু এইফালে আমাৰ গণেশ মন্দিৰ ভাগ। এইফালে দেখিছেনে, মই জুম কৰি দিছোঁ, আপোনালোকে এই গণেশ মন্দিৰ ভিতৰৰ মূৰ্তিভাগ আপোনালোকে চাই লওক। শিলৰে কিন্তু দেই, ইমান ধুনীয়াকৈ দেখিছেনে আমাৰ গণেশ বাবা। ভিতৰত পূজাৰীয়ে এইফালে পূজা কৰি আছে আৰু এইফালে ভগৱানৰ ফটোবোৰ দেখিছেনে। আৰু এয়া ছফ্ট টইচ, কিমান মানুহ দেখিছেনে। আমাক ঠেলি ঠেলি লৈহে গৈছে আৰু মানুহৰ কোবত খোজ দিবলৈ জেগা নাই। কিমানত দিব ক'ব? গণেশ মন্দিৰৰ ওচৰতে আকৌ এইভাগ শনি মন্দিৰ। আজি যিহেতু শনিবাৰ, মানুহে পূজাও কৰিছে আৰু এইফালে পূজাৰীও পূজা কৰাই আছে। তাৰপিছত এয়া হৈছে আমাৰ গণেশ ঘাট। গণেশ ঘাটত যে এনিটাইম মানুহ থাকেই, মানে পিছবেলা বহিবলৈ ইমান ভাল লাগে। ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা বতাহ আহি থাকে আৰু লগতে মন্দিৰ ভাগৰ মানে পূজা অৰ্চনা, টিলিঙা মাতবোৰ শুনি মানে একদম মনটোৱেই কিবা ভাল লাগি যায়। আৰু এখন দোকান নাই য'ত মানুহৰ ভিৰ নাই, ইমানেই মানুহে বস্তু বজাৰ কৰিছে মানে। এনেকুৱা বতাহ মাৰিছে দেখিছেনে? চকৰি নিজে নিজে লৰি আছে। এনেকুৱাকৈ বতাহ মাৰিছে, ৰূপ নাই, চুলি ৰূপ নাই। এইফালে দেখিছেনে, ইমানকৈ মূৰ্তি আছে, 1000মান মূৰ্তিয়ে আছে চাগে। মই আকৌ দাম সুধিলোঁ কিমান, 300 টকা বোলে। 300 টকা কোৱা দেখি মই আৰু বাকীকেইটা নুসুধিলোঁ আৰু। সৰুকেইটা দাম কম চাগে, কিন্তু মোৰ সুধিবলৈ মন নগ'ল। তাৰপিছত এয়া ইনষ্টেণ্ট মেহেন্দি মানুহবোৰে হাততো লগাইছে আৰু দেখিছেনে কেনেকুৱা বতাহ মাৰিছে। এইবোৰ আকৌ পাকঘৰৰ বস্তু, কাপ, প্লেট, হেতা, বাতি চব, এইবোৰ চব 100 টকা। যি লয় চব 100 টকা। দেখি পিছে ভালো লাগিছে দেই। দেখিছে নহয় গৃহিণীবোৰে কিমানকৈ লৈছে। আৰু এইফালে সৰু ছোৱালীৰ ফ্ৰক দেখিছেনে, ইমান মৰম লাগিছে। তাৰপিছত এইফালে কুঁহিয়াৰ, এইফালে গোলা, কি নাই। এইফালে পইচা থোৱা মাটিৰ বাচন, এইফালে জেলেপি। মই আকৌ জেলেপি বনাই থকা দেখি বৰ ভাল পাওঁ, কিন্তু মই যে জেলেপি খাই ইমান বেয়া পাওঁ। মই যে গণেশ ঘাটলৈ কিমানবাৰ আহিছোঁ হিচাপ নাই, কিন্তু গণেশ ঘাটত যে আৰু এভাগ মন্দিৰ আছে, মানে সাই বাবা মন্দিৰ আছে বুলি মই আজি গম পাইছোঁ। গম পায়নে? মই মানে ইমান দিনে দেখাই নাছিলোঁ। এইফালে জেলেপি পাক দিছে দেখিছেনে, কি যে ভাল লাগে চাই। মই এইবোৰ চাই বৰ ভাল পাওঁ। ইমান অকণমানি বোলো আখৈটো? কি আখৈ বুলি ক'লে? গুণী আখৈ। আৰু এইফালে গহনা দোকানৰ ওচৰততো ছোৱালী বোৱাৰী নাথাকিব, সেইটোতো হ'বই নোৱাৰে, হয় নাই? তাৰপিছত এইবোৰ আকৌ পূজা সামগ্ৰী। মই চাইছোঁহে আৰু লগালগ ভিডিঅ' কৰিছোঁ। মই ইমান লাজ লাগে মানুহৰ আগত এনেকৈ ফোনটো উলিয়াবলৈ, কিন্তু লাজ কাণ কাটি কৰি ভিডিঅ'খিনি কৰি ৰাখিছোঁ আৰু। মানুহবোৰে ৰাতিপুৱাই নিয়ম কৰিলে, মই এতিয়া পিছবেলা চাব আহিছোঁ। কি ডাঙৰ মেলা! আমাৰ তাততো মই দেখা নাই, ইয়াতে প্ৰথম দেখিছোঁ। বহুত ডাঙৰ মেলা হয় মানে দেই। মই আছোঁ এতিয়া বৰ্তমান গণেশ ঘাটত। দেখিছেনে, গণেশ ঘাটত আছে ফ্লটিং ৰেষ্টুৰেণ্ট ৰংমন। আৰু ইফালে ৰঙাকৈ দেখিছে নাই বাৰু, একদম বতাহৰ কোবত জুই লাগিছে। এনেকুৱাই বতাহ নহয়। এইটোৱে হৈছে তেজপুৰৰ গণেশ ঘাট। কেনেকুৱা বতাহ মাৰিছে ভাই, কি বতাহ মাৰিছে। এই উৰি যাব এতিয়া চকৰি। এনেকুৱাকৈনো বতাহ মাৰিব লাগে, চকুৱে মেলিব নোৱাৰা অৱস্থা দেই।
জ্ঞান হেৰাই গৈছেগৈ মানে এনেকুৱা বতাহ দিছে ঠাই এতিয়া গুচি আহিলোঁ বহুত দেৰি হ'ল ইমান মানুহ বা মানুহৰ লগত ঠেলিহে গৈছোঁ আৰু এতিয়া ঘূৰি আহিছোঁ গণেশ ঘাটৰ পৰা খোজকাঢ়ি আহি আছোঁ অঁ হেল্থ কনচিয়াছ মানুহ এক্সাৰচাইজ কৰিছে মই কৰিমকৈ থাকি গ'ল আৰু যাওঁ দুইজনী ঘূৰি আহোঁতে বোলো আমি দুইজনীয়ে বোলো চাহ একাপ খাই যাওঁ। এইখনে হৈছে আমাৰ জাহাজঘাটৰ ফেমাছ কাচি হোটেল। চাহ খাবলৈ চিংৰা আৰু ৰসগোল্লা খাম মানে সোমাই আহোঁতেতো দেখিছিলে চিংৰা বনাই আছে, একদম গৰম গৰম চিংৰা, কি মজা লাগিছে খাই। এইফালে আমাৰ খুৰাই একদম ফুলা কচৰি বনাই আছে যাওঁ এখন বিন্টা পেটৰ টুল বাদাম 2 পেকেট আৰু মেলা বাজে আনিছিলোঁ সেইটো লৈ পিনি এতিয়া ৰুমলৈ গৈ আছোঁ ৰ'ব মই ৰুমত গৈ লৈ দেখাই আছোঁ আৰু এইজোপা মোৰ ৰুমৰ ছাইডৰ ফেমাছ বগেনভেলিয়া। মই পাই গ'লোহি ঘৰ কিন্তু দৰ্জাত তলা মৰা এতিয়া চাবিটো নিশ্চয় ক'ৰবাত আছে মই বিচাৰি লওঁ দেই ৰ'ব চাবি পাই গ'লোঁ অকল মিনি ব্লগে দিওঁ কিমান দিন যে মই বনোৱা নাই লং ভিডিঅ' আজি ফাইনেলি এটা আপলোড কৰিম এই ভাড়াতীয়া বৌহেঁতো নাই এতিয়া মোৰ পিছফালৰ ফুলখিনি মানে ধুনীয়া হোৱা কেইজোপা আগফালে লৈ আহিলোঁ ইমান ধুনীয়া হৈছে দেখিছেনে কিমান ধুনীয়া আমাৰ ঘৰত অকণমানি এজনী আছে যে কিবা খেলা বস্তু দেখিলে মানে তাইলৈ লৈ যাওঁ লাগে সেইকাৰণে তাইৰ কাৰণেই আনিছোঁ চাব ৰ'ব মই এতিয়া দেখাই আছোঁ এইজনী এতিয়া খেলিব পৰা হৈছে নহয় দেখিছেনে ইমান ধুনীয়া মাটিৰ চৌকা এইফালে এডাল খৰি মানে এখন কেৰাহী বা এখন পতা গ'ল পতা এখন প্লেট বাতি এইটো হেৰি এই ভাত বনাই যে চৌ তাৰপৰা এইখনো মানে ষ্টাইলৰ অকণমান কেৰাহী টাইপ আৰু ইমান মৰম লাগিছে কিবা এটা হয়নে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই হ'লে আজিলৈ আহিছোঁ দেই আৰু আপোনালোকে মোৰ ভিডিঅ' আৰু শ্বৰ্ট মিনি ব্লগবোৰ চাব আৰু মৰম দিব আৰু কিন্তু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই তেনেহ'লে আজিলৈ আহিছোঁ বাই।